এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ কৰিমগঞ্জ বিএছএফ আৰু সদৰ আৰক্ষীৰ যৌথ অভিযানত জব্দ কৰা হ'ল বিপুল পৰিমাণৰ ইয়াবা টেবলেট গোপন সূত্ৰৰ পমখেদি ভাৰত বাংলাদেশ সীমান্তৰ মুবাৰকপুৰৰ পৰা জব্দ কৰে 4000 ইয়াবা টেবলেট ইয়াৰ লগত জড়িত দুৰ্বৃত্তৰ দলে অৱশ্যে ৰাতিৰ অন্ধকাৰৰ সুযোগত পলাই যাবলৈ সক্ষম হয় বাংলাদেশত পাচাৰৰ উদ্দেশ্যে ড্ৰাগছখিনি লৈ অনা হৈছিল বুলি জানিব পৰা গৈছে আমি আজি কেইবামাহ ধৰি আমি ড্ৰাগছ বিৰোধী অভিযান কৰি আছোঁ ইতিমধ্যে বহুত আমি উদ্ধাৰ কৰিব পাৰিছোঁ আৰু বহু মানুহক আটক কৰিব পাৰিছোঁ এনে সময়তে কালি বিশেষ খবৰ এটা পাইছিলোঁ তো বিএছএফে জনাইছিলে তাৰপিছত আমিও গ'লোঁ আমি তাত আমাৰ ল'ৰাই আমি পাইছিলোঁ তাৰ ভিতৰত তেওঁলোকৰ আমি যোৱা দেখি তেওঁলোকে এন্ধাৰ সুযোগত পলাই গৈছিল কিন্তু তেওঁলোকৰ হাতৰ পৰা টেবলেট ইয়াবা টেবলেট তেওঁ পেলাই থৈ গৈছিল তো আমি প্ৰায় 4000 টেবলেট উদ্ধাৰ কৰিছিলোঁ আমি পুনৰবাৰ জনাই গৈছো এই গুৰুত্বপূৰ্ণ খবৰ কৰিমগঞ্জ বিএছএফ আৰু সদৰ আৰক্ষীৰ যৌথ অভিযানত জব্দ কৰা হৈছে বিপুল পৰিমাণৰ ইয়াবা টেবলেট এক গোপন সূত্ৰৰ পমখেদি ভাৰত বাংলাদেশ সীমান্তৰ মুবাৰকপুৰৰ পৰা জব্দ কৰা হয় 4000 ইয়াবা টেবলেট এই ঘটনাৰ লগত জড়িত দুৰ্বৃত্তৰ দলে ৰাতিৰ অন্ধকাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয় আৰু বাংলাদেশত পাচাৰৰ উদ্দেশ্যে এই টেবলেটখিনি লৈ অনা হৈছিল বুলি জানিব পৰা গৈছে